চিনি পাইছে নে স্যার ভালে আছে চিনি পাইছে নে ধৰিব পৰা নাই কিয় সোণমণি যে সোণমণি আপুনি যে পঢ়াইছিলে মোক বাইহাটা চাৰিআলি বাইটা চাৰিআলি এই মোমায়েকৰ ঘৰত থাকি যে পঢ়িছিলি হয় 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 বৰ ডাঙৰ হৈ দিলি দেই কম দুষ্ট আছিলি নে তই বহুত দিনৰ মূৰত লগ পালো তাকেতো আপোনাকো আজি বহুদিনে হ'ল দেখাই পোৱা নাছিলো ভালে আছে পিছে ভাল 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 ঘৰত ভাল বাইদেউহঁতৰ ভাল সকলোৱে ভাল পিছে বৰ শকত হৈ গলি দেই আগতকৈ শকত হলো আৰু ছাৰ কি কৰিব পিছে ইমান দিনৰ মূৰত তোমালোকক দেখিলো কিবা কামত আহিলা হয় হয় মানে আমি এপিডিচিএলৰ মিটাৰ ৰিডাৰৰ জবটো আমিয়ে পালো আৰু আপোনালোকৰ ইয়াতে গাঁৱত মানে মিটাৰবিলাক আমি চেক কৰি ফুৰিছো ছাৰ এইটো মিলা নাই আৰু ঠিকে আছে মই এটা কথা কওঁ এই মিটাৰ ৰিডাৰ আগৰজনে বহুত খেলি মেলি কৰিলে আচ্ছা 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 এতিয়া তাৰ ফলত কি হৈছে আমাৰ মধ্যবিত্ত মানুহখিনিয়ে বহুত মানে প্ৰব্লেমত পৰিছে এই মাহে মাহেতো সেই 900-800 টকা বিল আহে এই তাৰ ওপৰেঞ্চিও আকৌ 3 মাহ 4 মাহৰ মূৰে সেই মিটাৰ ৰিডাৰৰ ভুল বুলি কৈ 8,000 বা 10,000 টকালৈকে আকৌ এক্সট্ৰাকে ভৰাই এই এনেকুৱা হৈ থাকিলে সেই আমাৰ নিচিনা মানুহবোৰে সেই ফেনৰ হাঁহহে ল'ব পাম খাবলৈ হ'লে একোৱে নেবাচিবগৈ আপোনালোকৰ মিটাৰটো বাৰু চাম বাৰু মই চাবা চাবা তোমালোক আহিলা যেতিয়া আৰু এতিয়া বাৰু আমিয়ে চাব আহিম প্ৰব্লেমবিলাক চব হ'ব আৰু তাকে তোমাকহে চিনি নাপালো মই এয়াই দিয়ক পিছে কোন আছিলা হে তুমি এই মই চিত্ৰ যে চিত্ৰ কৃষ্ণ হ'ব 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 এই বহুত ডাঙৰ হৈ পৰিলি দেই এইটো হলোৱা ডাঙৰ পিছে তইতো বহুত শকত আছিলি কি হ'ল তোৰ আগত এইবিলাক বহুত কথা কি বহুত কথা হ'ল ৰাতি টোপনি ক্ষতি টোপনি ক্ষতি এই বয়সতে আগত তোৰনো কি হে টোপনি ক্ষতি হ'ব হ'ল ৰাতি 12-1টালৈকে যদি অনলাইন থাকো ৰাতি শুবলৈ নাপাওঁ তই মানে সেই প্ৰেমত পৰি তেনেকুৱা নিচিনাই আৰু হ'ব দে এই তোৰ বয়সত এইবিলাক হয় আৰু বাকী সেই বেছি দেৰি নকৰো মোৰ সেই টিউশ্যন এটা আছে আউটকে কৰি আহ তহঁতক পাৰিলে এপাক মোৰ ঘৰত সোমাবি আপুনি আহকগৈ আমি গাঁওখন চাই আপোনাৰ ঘৰতে সোমামগৈ আৰু ভিতৰত ভালকে চাবা আৰু দেই ঠিক আছে ছাৰ আপুনি তেতিয়াহ'লে যাওক দিয়া আমি আহোঁতে আপোনাৰ ঘৰত এবাৰ সোমাই যাম দেই হ'ব ভাল বাৰু দেই ঠিক আছে বাৰু লগ পাম ছাৰ যাওক মেখেলা বাৰু ইয়াত পেলে তাকে ইয়াতে আৰু মেখেলাখন মেলিব লাগে নে আৰু জানাই মিটাৰটোৰ আগত আমি চাব আহোৱে কেতিয়াবা হয় দিয়ক কি যে মানুহ নহয় বাবা এই লকডাউন বুলি কৈ এনেই ধিটিঙালি কৰি বহুত টাইম এনেই যোৱা এতিয়া সেই স্কুলটো খুলিলেই পৰীক্ষা আৰম্ভ হ'ব পৰীক্ষাটো ভালকে দিবি তোক টিউশ্যন কৰোঁ বুলি সকলোৱে জানে তোৰ ৰিজাল্ট বেয়া হ'লে সেই মোৰোতো বদনাম হ'ব বুজিছনে নাই বল ছাৰ ৰ'বচোন তোমালোক আছে আছোৱেই কথা এটা হ'ল নহয় কি কথা ব'লাচোন ব'লা 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 আহাচোন আহা চাওকচোন ছাৰ এই মেখেলা দুখন ক'ত পেলি থৈছে ইহঁত এনেকুৱা মানুহ নে মানে তোমালোক অকণমান ৰখা মই সেই কাউণ্টকে বাইদেউক মাতি আনিছো কি মানুহ হৌ কি নাপাওঁ বাইদেউ বাইদেউ ক'ত মৰিলো গৌ কোনো নাই নেকি ঘৰত বাইদেউ
বাইদেউ কোন ইমান চিঞৰি মৰিছ মাছটো হেই তহঁতে নকওঁ ঐ তই আকৌ পঢ়া শুনা পাতি ইয়াত কি কৰি আছ হা মই দেখোন আপোনাৰ লগতে আহিছো লগত আহিছিলি নেকি এই পানী এগিলাচকে আনা যা এই মই এলা কেনেকে আহিলো ছাৰ ময়ো পাহৰিলো পঢ়া হেম্পা বেছি যেন মোৰ ভাল ভাল এনেকেই পঢ়িবি একেবাৰে পুৰা আইনষ্টাইন হ'ব পাৰি ছাৰ দেখোন গৈ পেলাই আহিবই হোৱা নাই ৰহ নহ'লে তুমি মাতি হয় হয় দিয়ক মই চাহ চাব কৰিব পৰীক্ষা দিছে সেইটো লওক বাকী খবৰ খাতি ভালেই নহয় ছাৰ এইয়া দেখিছা মই পাহৰিছিলো ঐ তহঁত কি মানুহ হো আমি অসমীয়া মানুহ আকৌ এই চালা বচোন বহ 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 সোনকালে বস্তু এটা দেখাই দিওঁ হা ছাৰ দেৰি হৈ গৈছে দেৰি হৈ গৈছে গোটেই গাঁৱৰ মিটাৰ চাবলৈ আছে এই আছো না এনে কিন্তু এসোপাত হ'ব লাগে নে অ কৃষ্ণ কি মানুহ হ তহঁতে তেওঁলোকক কম অশান্তি হৈছে নে কি হ'লনো মানে মেখেলা দান কি কলি কুকুৰ মাছটো ঐ কিবা ভুলে বুজিলে হ'বলা ঐ মোৰ মাষ্টৰ বদনাম নহয় দেই ঐ পলা ছাৰ পলাও আগত পলাও ঐ আহো আজি মাষ্টৰ অকণমান গ'ল আহা সেইটো কোম্পানীত ধৰি ধৰি পলা কুকুৰৰ পোৱালি ক'ত পলাইছ মেখেলা দাং কৰ চালা ৰ সাজি তহঁতক শেষ কৰি দিম বাহনীয়ে কোবাই এইকেইটা দেখোন গুচি গ'ল আমাৰ এইটো বাপেকে লোকৰ লগত এনেই মৰিলো আছে ঐ বাইদেউ পালেহিয়ে দেখোন কুকুৰ মাছটো এতিয়া ক'ত পলাবি ৰ বাপেকে ক'ত পলালি অ' এইকেইটা ৰ বাবু আজি বাৰু পলালি বেলেগ এদিনটো পাম নেক্সট টাইম এইফালে আহিবি ছিগি দিম মুণ্ডা